এয়া দেখিছে মচুৰ দাইল এই মচুৰ দাইল দেখি নাভাবিব যে মই এয়া মচুৰ দাইল বনাম আজি মচুৰ দাইল নহয় মচুৰ দাইলৰ এটা পিটিকা বনাম কিমাননো আৰু আপুনি এই মচুৰ মাহেদি আপোনালোকে দাইল খাব অলপ বেলেগ ধৰণৰ বস্তু খাব লাগে নলবাৰীৰ ফালে পইতা ভাতৰ লগত মানে তেওঁলোকৰ ফালে পন্তা ভাত বুলি কয় পন্তা ভাতৰ লগত এই মচুৰ দাইলৰ এটা কেঁচা বটা খায় বটা চাটনি খায় কিন্তু তাতকৈও এটা মজা বস্তু আপোনালোকক বনাম আপোনালোক দেখাম এতিয়া বনাই যে মচুৰ দাইলৰ পৰা এটা ধুনীয়া ছুপাৰ হিট পিটিকা বনাব পাৰি গতিকে এই পিটিকাটো কেনেকৈ বনায় কিদৰে বনায় আপোনালোকে চাওক তাৰপিছত আপোনালোকে যোনে বনাই খাইছে তেওঁলোকতো কথা নাই কিন্তু যোনে বনাই নাই খোৱা প্ৰথমবাৰলৈ বনাই খাওক ছুপাৰ হিট লাগে মই আগতে বনাই খাইছোঁ কিন্তু বনাই খাইছোঁ যদি আপোনালোকৰ মাজত এই বনাই ভিডিঅ'টো শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ গতিকে কেনেকৈনো বনাওঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক ভাল পাব আৰু খায়ো ভাল পাব বনাই চাব তাৰ মাজতে এটা কথা ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক এতিয়া আহক মই এই ধুনীয়াকৈ মচুৰ দাইলৰ পিটিকাটো বনাওঁ আপোনালোকে চাই থাকক এই মচুৰ দাইলৰ পিটিকাটো বনাবলৈ আমাক বেছি বস্তু নালাগে দুটা কেঁচা জলকীয়া 1 2 3 প্ৰায় 6 ফুটামান সৰু সৰু নহৰু বাকলি গুচাই লৈছোঁ ধুনীয়াকৈ এটা কেঁচা পিঁয়াজটো পাছৰ কাহিনী এতিয়া মেইন মচুৰ দাইলখিনি আমি প্ৰথমতে তিয়াই ল'ব লাগিব অকণমান টাইম মানে মচুৰ দাইলখিনি অকণমান ফাটা নিচিনা হ'ব লাগিব তেতিয়ালৈকে আমি এইখিনি দেখিছে প্ৰায় অকণমান সৰহকৈ দিছোঁ কাৰণ পিটিকাখিনি সৰহ হ'ব লাগিব নহয় এই পিটিকাখিনি নহয় দাইলখিনিত পানী অলপ দি পেলাই তিয়াই থৈ দিম অকণমান টাইম যাতে এই টান ভাৱটো গুচি যায় অকণমান কোমলি যায় তাৰ পাছত ধুনীয়াকৈ ইয়াৰ পাছৰখিনি কাম কৰিব পাৰিম গতিকে এইটো প্ৰায় 10 মিনিট সময় তিয়াই থ'ম এয়া দেখিলে ধুনীয়াকৈ দাইলখিনি প্ৰায় অকণমান ফুলি আহিছে এতিয়া বেলেগ কাম ধেৰ নাই জাষ্ট এই দাইলখিনি অকণমান ধুই লওঁ এই পানীখিনি পেলাই বেলেগখিনি পানী দি অকণমান ধুই লোৱাৰ পাছত এই কুকাৰটোত ইয়াত ধুনীয়াকৈ ভাল চাফা কাপোৰ এখন দি ভাল মানে ব্যৱহাৰ কৰিব পৰা চাফা কাপোৰ এখনত এনেকৈ মেৰিয়াই বইল কৰিম গতিকে চাই থাকক ভিডিঅ'টো এইখিনি ধুই হৈ গ'ল দেখিছে ধুনীয়া কোমলিও গ'ল এতিয়া অকণমান চাফা নহয় মানে ভাল চাফাই এই চাফা কাপোৰ এখনত ধুনীয়াকৈ এই দাইলখিনি দি দিম কাপোৰখন দেখাত অকণমান লেতেৰা নিচিনা দেখিলেও লেতেৰা বুলি নাভাবিব এখন পাকঘৰৰ একদম ভাল কামত ব্যৱহাৰ কৰাহে ৰুমাল গতিকে ইয়াত এইখিনি দি দিলোঁ নহৰু এইপিনে 7 ফুটা দেখিলেনে ধুনীয়া নহৰু একদম সৰু সৰু জোখৰ নহৰু 7 ফুটা ইয়াত দি দিলোঁ কেঁচা জলকীয়াকেইটাৰ ঠাৰি কেইডাল গুচাই ইয়াত দি দিলোঁ বছ এতিয়া ইয়াক ধুনীয়াকৈ আমি বান্ধি দিম দেখিছে ধুনীয়াকৈ বান্ধি দিলোঁ দেখিলেতো টোপোলা হৈ গ'ল এইটো টোপোলা এতিয়া এই কুকাৰটোত ভৰাই 3টা চিটি মাৰি দিম এইটো দিলোঁ কুকাৰত ভৰাই এইটো কুকাৰত ভৰাই ল'লোঁ ইয়াত দি দিলোঁ পানী আৰু অকণমান পানী দি দিলোঁ বছ ঢাকন মাৰি দিলোঁ গেছ জ্বলাই দিলোঁ কুকাৰ পাতি দিলোঁ এতিয়া জাষ্ট বেলেগ কাম নাই এইখিনি বইল হ'ব মানে ধুনীয়াকৈ একদম পিটিকা জোখৰ হৈ যাব তাৰ পাছত এই পিঁয়াজটো জাষ্ট আমি এতিয়া সৰু সৰুকৈ কাটি লৈছোঁ বাকী জলকীয়াটো তাৰ লগত দিছোঁ দেখিলে এতিয়া ইয়াত এই পিঁয়াজখিনি কাটি ল'লোঁ একদম সৰু সৰুকৈ কাটিব তেতিয়াহে ভাল লাগে এইখিনি হৈ গ'ল এতিয়াতো খুলি দিওঁ ইয়াতে প্ৰথম উলিয়াই লওঁ কাপোৰখন হয়তো বহুত গৰম চুবলৈকে অকণমান দিগদাৰ হৈছে এতিয়া খুলিম
আনবক্সিং কৰিম আমাৰ এতিয়া মচুৰ দাইলৰ পিটিকা এই আমাৰ মচুৰ দাইলৰ পিটিকা আনবক্সিং হৈ গ'ল বঢ়িয়া সিজিলে নে চাওঁ এই সুপাৰ হিট বঢ়িয়া নিমখ চিমখ দিয়া নাই আৰু ইয়াত যে দিছিলো নহৰু জলকীয়া সেইকেইটা আপোনালোকক দেখাই দিছো এইটো বঢ়িয়া দেখিছেনে জলকীয়া এটা আৰু ইটো ক'ত সোমাই আছে কেনে গ'ল এইটো দুটা এই ফুটা নহৰু বঢ়িয়া হৈ আছে এতিয়া ধুনীয়াকৈ ইয়াত পিঁয়াজ আৰু নিমখ তেল ধুনীয়াকৈ দি পিটিকা কৰিম আপোনালোকে বস্তুটো চাই থাকক এতিয়া আমাৰ বহুত কাম সহজ হৈ গ'ল এতিয়া নতুনকৈ কৰিবলগীয়া একো নাই এই পিঁয়াজখিনিৰ ওপৰত জাষ্ট এইখিনি দি দিম জলকীয়া দুটা দি দিছেনে জলকীয়া এটা দুটা ইয়াত এতিয়া ডাইৰেক্ট নিমখ অকণমান দি দিম নিমখ দি দিলোঁ এক্সট্ৰাকৈ অকণমান এক্সট্ৰাকৈ কাষত লৈ লৈছোঁ আৰু অকণমান লৈ লওঁ এক্সট্ৰাকৈ লাগিবও পাৰে ইয়াত নিমখ লৈ ল'লোঁ ওপৰত দি দিলোঁ বঢ়িয়াকৈ তেলটো অকণমান সৰহকৈ দিম তেতিয়া খাই ভাল লাগিব বছ এতিয়া জাষ্ট ইয়াক পিটিকিব লাগিব হাতেই পিটিকিলোহেঁতেন কিন্তু বহুত গৰম কাৰণে অকণমান চামুচে হেৰি কৰি লওঁ ঠাণ্ডা হোৱাৰ পাছত ইয়াক ধুনীয়াকৈ হাতে মিলাই দিম জলকীয়া চলকীয়াও ভাঙি দিম এতিয়া আমাৰ ঘৰত ধনিয়া নাই ধনিয়া থকাহেঁতেন অলপ ধনিয়া যদি কাটি দিলেহেঁতেন এইটো প্ৰ' লেভেল একেবাৰে প্ৰ' মেক্স হৈ গ'লহেঁতেন গতিকে আপোনালোকৰ ঘৰত যদি ধনিয়া চনিয়া আছে দি দিব আমাৰ এতিয়া বৰ্তমান ধনিয়া নাই গতিকে পিঁয়াজ জলকীয়া এইবোৰকে দিছোঁ আৰু বছ এইখিনিতে হাতে পিটিকি ল'ম হাতে পিটিকি তাৰপিছত ইয়াক ভাতৰ লগত খাই আপোনালোকৰ টেষ্টটো ক'ম ভাত মানে আকৌ পঁইতা ভাত লৈছোঁ আপোনালোকক দেখাম আপোনালোকে যদি এই ভিডিঅ'টো এতিয়ালৈকে শ্বেয়াৰ কৰা নাই গতিকে এতিয়াই শ্বেয়াৰ কৰি দিয়ক আৰু যদিহে প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে ছাবস্ক্ৰাইব কৰি দিয়ক ফেচবুকত ফ'ল' কৰি দিয়ক আৰু এটা লাইক কৰি দিয়ক এতিয়া চাওক এইখিনি পঁইতা ভাত একদম ৰাতিপুৱাই তিয়াই থোৱা দুটুকুৰা পিঁয়াজ এটা কেঁচা জলকীয়া কেঁচা মিঠাতেল অলপ নিমখ দি লৈছোঁ অকণমান সৰু নেমু টুকুৰা এটা আগদিনাখনে যদি ভাতখিনি তিয়াই থলোহেঁতেন তেতিয়া নেমু টুকুৰা নল'লোহেঁতেন কাৰণ তাৰ ভাতখিনি অকণমান টেঙা নিজেই হৈ যায় কিন্তু যিহেতুকে ৰাতিপুৱা তিওৱা এতিয়ালৈকে টেঙা হোৱা নাই গতিকে ইয়াত অকণমান সৰু টুকুৰা এটা নেমু লৈ লৈছোঁ এতিয়া এইখিনি হৈ গ'ল ভাত তাৰপাছত এইখিনিতো দেখিলে এইখিনি মেইন বস্তুখিনি আজি মেইন ৰেচিপি এইখিনি চামুচে হাতত লাগি গৈছে এইখিনি চামুচে এনেকৈ লৰালোঁ যদিও এই পিটিকাখিনি এনে চামুচেৰে লৰালে নহয় পিটিকা সদায় হাতেই পিটিকিব লাগিব নামেই যাৰ পিটিকা চামুচা নহয় বোলে চামুচে পিটিকি দিয়ে চামুচে হেঁচি দিম গতিকে পিটিকা যেতিয়া ইয়াৰ নাম ইয়াৰ হাতেই পিটিকিব লাগিব গতিকে নহ'বা জলকীয়া চলকীয়াখিনি ভালকৈ ভাগ খাই নাযাব গতিকে চামুচে অকণমান গৰমখিনিহে ঠিক কৰি ল'লোঁ এতিয়া হাতে পিটিকিম এইখন থৈ দিলোঁ ছাইডত তলতে থৈ দিলোঁ ধুনীয়াকৈ হাতে পিটিকি লওঁ অকণমান প্লেটখনৰ জোখত বেছিয়ে হৈ গৈছে এই নহৰুটো চব ধুনীয়া একদম পিটিক খাই গৈছে দেখাতহে নহৰু হৈ আছে এইটো দেখিছেনে এইটো ক'লা মচুৰ দাইল ইয়াত দেখিছেনে এইটো হাতে পিটিকি দিম চাব দেই বাছ একোৱেই নাই গতিকে ইমানটো জোখত হৈ যাব লাগে জলকীয়াটো কিনি গ'ল জলকীয়াটো পিটিকি দেখাই দিওঁ এইটো জলকীয়া দেখিছেনে এইটো জলকীয়া পিটিকি একদম ইয়াৰ লগত মিলাই দিম তেতিয়াহে ইয়াৰ মজা টেষ্টটো আহিব
আৰু এটা জলকীয়া আছিলে এইটো পিটিকি দিওঁ বছ এতিয়া মই খাওঁ আপোনালোকে এনেকৈ বনাই খাব কেনেকুৱা লাগে টেষ্টটো তেতিয়া মোকো ক'ব এতিয়া মই আপোনাক খাই টেষ্টটো কৈছোঁ ছুপাৰ হিট এইটো দাইল এনে ভাজি এনে পিটিকা একো ধৰিব নোৱাৰে এইটো হ'লে আপুনি এক বাটি ভাত একদম চুইটকে নাইকিয়া হৈ যাব টেঙাকণ ধুনীয়াকৈ ওপৰত চেপি লওঁ বঢ়িয়া কৃষ্ণ ছুপাৰ হিট